জান কি হ'ল তুমি মোক ইয়ালৈ সোনকালে মাতি পঠিয়ালা যে জান আমাৰ ঘৰত মা দেউতাই মোৰ বেয়া কথা ওলাইছে তুমি সোনকালে কিবা এটা কৰা কি এইটোতো ভাল খবৰ জান তুমি চব সময়তে অকল ধেমালি কৰি নাথাকিবা দেই সোনকালে কৰা বুলি কৈছোঁ না তোমাক নহ'লে পাছত মই বেয়া হৈ গুচি গ'লে তই পস্তাবা হ'ব মোৰ জানজনী মই তোমাক এনেহে কৈছোঁ মই কিবা এটা কৰিব লাগিব জান আজি মোক তুমি পলুৱাই লৈ যোৱাহি নহ'লে তুমি এইবোৰ কি কথা কৈছা মই তোমাক বিয়া পাতি আনিহে কৈছোঁ পলুৱাই জানো মই তোমাক তুমি বিয়া পাতি আনিম বুলি ক'লে নহ'ব মোৰ মা দেউতাও দিব লাগিব তোমাক তুমি ঠিকেই কৈছা হ'ব দিয়া নহ'লে তুমি আজি মাহত হোৱাৰ পিছত মোলৈ ফোন এটা কৰি দিবা মই যাম তোমাক আনিবলৈ আৰু তোমাৰ দাদাও আছে দাদাই আকৌ মোক পাছত আহি কিবা কৰিবা নি আকৌ তোমালোকৰ দাদা অকণমান গুণ্ডা টাইপৰ তোমালোকৰ দাদালৈ বৰ ভয় লাগে একো নকৰে আহিবা মই তোমালৈ ফোন মাৰি দিম হ'ব দিয়া এতিয়া যোৱা তুমি ঘৰলৈ হ'ব মই যাওঁ এতিয়া ঘৰলৈ চালা এইক আজি উঠুৱাই দিওঁ এহেঁতক লৈ যাব লাগিব নাই অকলে যাম এহেঁতক নিনো এটা কাম কৰোঁ নহ'লে এইলৈ ফোন কৰি পিনি মই দিনত এই বাৰীয়েদি লৈ নিম বুলিয়ে কৈ দিম কাইলৈ এইটোৱে কোৱা যাওক দিনটো আনিম ৰাতি আনিবলৈ নাযাওঁ ৰাতি মায়ে মোৰ তাঁত বৈ থাকে ৰাতিটো গ'লে মায়ে গম পাই যাব দেই ৰাতি নাযাওঁ বাৰী পিছফালেদি লৈ আহিম দিনতে মনে মনে একদম লুকাই পিনি হৈ যাব কাম এতিয়াই ফোন এটা মাৰি কৰি দিওঁ হেল্ল' যাম তুমি দিনতে আহিবা পাৰিম মই লুকাই লৈ আনিম আমাৰ মায়ে ৰাতি তাঁত বৈ থাকে যে মাৰ আগত আকৌ ধৰা পৰিম মাক ক'ব লাগিব আকৌ মাক পাছত থৈ দিম আকৌ ৰাতিটো উলিয়াওঁগৈ এনেকৈ আমাৰ মায়ে ঘৰত থৈ পেলাই ক'ব এনেকৈ মাক যেনে তেনে মেনেজ কৰিম মাতিলে আৰু দিনতে আনিম তুমি দিনত সাজু হৈ থাকিবা আৰু দেউতাহঁতৰ কামতনো লাগি থাকিবই দিনত লৈ দিম বাৰী পিছপিনে ওলাই থাকিবা তুমি হ'ব দিয়া ফাইনেলি কামভাগ হ'বগৈ আৰু দেই যাওঁ অহাও বহুত দেৰি হ'ল নহয় এইখিনি এনেহে ৰখি আছোঁ এতিয়া মই এই বাৰী পিছপিনে ইমান দেৰি পৰা ৰৈছোঁ অহাই নাই যে ফোন এটাকে মাৰি লওঁ হেল্ল' যাম মই তোমালোকৰ বাৰী পিছপিনে ৰৈ আছোঁ আহা পুখুৰীটোৰ ওচৰত ৰৈ আছোঁ পুখুৰীটোৰ ওচৰত আহা সোনকালে আহা ৰৈ আছোঁ মোৰ আমনিলৈকে গৈছেগৈ নহ'লে তুমি চিনিবই নোৱাৰিবা আৰু যদি মই ক'লা হৈ যাম একদম বঙালীৰ নিচিনাহে লাগিব মোক জান আহিলা পিছে কাপোৰ নাই নি বেগটো ৰখা নাই যে তুমি কাপোৰ পিন্ধি দিবা মই কাপোৰ নানিলো এযোৰ পিন্ধি আছোঁ হ'ব আৰু তুমি মোক পিন্ধি দিবাই দিম বাৰু তুমি এতিয়া এইবোৰ চুইজাৰ এইবোৰ পিন্ধি আছা তুমি বিয়া হ'লে আকৌ চাদৰ মেখেলা কিনিব লাগিব নহয় আকৌ চাদৰ মেখেলা কিনি দিম বাৰু ব'লা भाई प्यार किया तू डरना क्या है प्यार किया तू डरना क्या ইমান নিচাইবা মোৰ ঘৰৰ মানুহ শুনিলে নহা পাৰিম তেতিয়া হ'ব দিয়া নিচুং ব'লা যাম এইখনে আমাৰ ঘৰ চাই লোৱা তুমি আজিৰ পৰা এখন ঘৰৰ বোৱাৰী দেউতা এইপিনে আহাচোন জান তুমি দেউতাক কেলে মাতিছা জান তোমাক ভাল পাওঁ বৰ খাই লাভ নাই দেউতাক কৈ দিওঁ তুমি ঠিকে কৈছা হ'ব দিয়া কৈ দিয়া দেউতা কি হ'লে মৰা কেলে মাতি আছ আৰু সেইজনী গেধেলা পখি লৈ নি দেউতা এক মই পলুৱাই আনিলোঁ এক মই ভাল পাওঁ কি কৈছ তই দেউতা মই সঁচাকৈ কৈছোঁ মা নাই নি পিছে হওক দিয়া তোৰমতে শেষত যে কাম সেয়া কৰিলিগৈ এতিয়া মইতো মানি লৈছোঁ এই ঘৰৰ মানুহে গম পালে মানি ল'ব ৰ'বা আৰু তোৰ মাৰে নাই এনাৰে হৈ গ'ল আৰু তোৰ মাৰেও মানি ল'ব লাগিব আকৌ মাক মই মানা ল'ম কিন্তু ঘৰৰ মানুহৰ কথা নাজানো দাদাই আহিলে কিন্তু মই আহোঁৱে নাজানো হ'ব দে নচলি আহা মন্দিৰত গৈ পিনি তহঁত দুটা আকৌ বিয়া কৰি দিব লাগিব গেন্ধেলা পুখুৰী আইঅ যাম ব'লা দেউতা আশীৰ্বাদ কৰিব ভাল হওক আশীৰ্বাদ দি দিওঁ ৰ'বা জয় হৰি মোলা জয় ৰাম মোলা এয়া নচলি যে ভবুলা চলে হয় আৰু গেন্ধেলিকৈ দিব পালন নকৰিলে হয় দেই জয় ৰাম মোলা লৈ আহিব ছোৱালী ভাল ঘৰৰ পৰাই নিলে বাৰু দেই এতিয়া মাক বাপেকে গম পালে কি হ'ব বা আৰু আমাৰ বাছমতীয়ে গম পালেতো কি হ'ব মইতো বুলি ক'লোৱে তাই কইনে নকৰিবা বুলি এতিয়া কি যে হ'ব দেই খেলখন জমিবলৈহে গৈছে হপায় ঘৰত কোনোবা আছে নে আছো কোন আহিছে নো সোমাই ভাইটি তুমি কোনবা মোৰ ভণ্টি উলিয়া তই
তোমাৰ ভণ্টি মই কি জানো মই কি জানো মোৰ ভণ্টিক তোৰ ল'ৰাই পলুৱাই আনিলে এতিয়া কথা ক'ব পাৰিছো মই কি জানো ঐ গম পালে হপায় তোৰ দাদাই কপায় এতিয়া কি হ'ব এই ল'ৰাক মই কওঁগৈ এইবোৰ নকৰিবলৈ ইয়াক মই মিছা কথা কৈ পিনি পঠিয়াই দিব লাগিব এতিয়া নাই আমাৰ ল'ৰা একো ছোৱালী নাই কিহৰ ছোৱালীজনীৰ কথা মিছা এইবোৰ কথাবোৰ মিছা কোনে উলিয়াইছে তোমাৰ আগত কোনে কৈছে চালা মিছা ক'ব পাৰিছো হয় ভণ্টি ওলাই আহ বুলি কৈছো ওলাই আহ দাদা তই কি তই মাত চোন তই কোন কোনে তোক পলুৱালে মাত তাক ঐ গৰু মই তোক কৈছিলোঁ নাই ঘৰৰ মানুহে গম পালে কি হ'ব বুলি তই কৈছিলি মেনেজ কৰিম বুলি এতিয়া মেনেজ কৰ এতিয়া মই যদি দোকানে পুলিচলৈ যাবলগীয়া হয় তোক মই গেজেলা ভকু দিম ৰ'বা দেউতা মই কিবা এটা কৰি আছোঁ ঐ কুত্তাৰ পোৱালি তই মোৰ ভণ্টি তই নহয় তই পিনে আছো মুচৰি পেলাই হাঁহ মুচৰা দি দাদা নমস্কাৰ নমস্কাৰ কৰিছ মোক নমস্কাৰ কৰিছ ভণ্টি আপোনাৰ তোক কৈছো জান তুমি গুচি গ'লা যে জান মোক মাফ কৰি দিবা নহ'লে তোমাক দাদা মাৰি পেলাব তাইও মোক ভাল পায় মই মাজত নহ'লে আপুনি মই বোলে কোন আপুনি চালা তোক আজি ইয়াহু এতিয়া পালি মোৰ ভণ্টি পলোৱা নহয় তই দিওঁ নি আৰু ভাইটি হ'ব দিয়া তুমি যোৱা মই ইয়াক বুজাম মই যোৱা তোমাৰ ভণ্টিক লৈ নালাগে মোক নচলি নালাগে মই বেলেগৰ পৰা নিম যোৱা তোক আজি তোৰ বাপেৰে বচাই দিলে তোক মই কি কৰিম চাবি ঐ তই ঘৰলৈ বল দাদা মই তাক ভাল পাওঁ চুপ ঘৰলৈ বল যাম কি জান আকৌ তোক ভাইটি যোৱা তুমি যোৱা না প্লিজ যোৱা না চাই থাক তোক মই কি কৰিম ল'ৰা উঠ কৈছো নাই উঠ আৰু দেউতা নোৱাৰো যিটোহে গু দিলে হাতখন একদম ল'ব পৰা নাই ভৰিকেইটাও ল'ব পৰা নাই মোক উঠুৱাই দে কথা ক'ব যাওঁ দিওঁ নি তোক দিওঁ নি আৰু দেউতা নামাৰিবি চালা ছোৱালীয়ে ন কথা ক'ব আহিছিলি মেনেজ কৰি ল এতিয়া বাপেৰে কি অৱস্থা কৰিলে দেখিলি হয় বল ভিতৰলৈ বল ধৰি নিব লাগিব নহ'লে এইটো লেপাইছানটো এইটো গৰুণ্ড পুখুৰীটো মাৰিয়ে পাওঁ নি ধুমুচ মাৰি পিনি কি খাইছো ইমান গধূৰ তই কি খাইছ কি খাইছ তই সোনকালে বিচনা হোৱাই দিমগৈ নহ'লে ইয়াৰ হস্পিটেল নিয়াতকৈ মইহে হস্পিটেল যাব লাগিব